हेलो गाइस সকলোকে স্বাগতম জনাইছো মোৰ এটা নতুন ব্লগলৈ আৰু এইটো মোৰ 6 নম্বৰ ব্লগ আৰু মই এটা চ্যালেঞ্জ ৰাখিছো যে 100টা ব্লগ ভিডিঅ' বনাম বুলি গতিকে আশা কৰিছো আপোনালোক সকলোৱে এই চ্যালেঞ্জটো কমপ্লিট কৰাত সহায় সহযোগিতা আৰু ফুল সাপোৰ্ট দিব বুলি এতিয়া অসমত এটা বিষয় চৰ্চা লাভ কৰি আছে হেতু হৈছে বানপানী আৰু সোশ্যাল মিডিয়া খুলিবই নোৱাৰি আসলতে চৰ্চা হিক্ষত আছে এই বানপানী বিষয়টো কিয়নো অসমৰ কেবাটাও অঞ্চলত আসলতে বানপানীয়ে কলংকাৰী ৰূপ ধৰি আসলতে ধ্বংসলীলা চলালে আৰু এতিয়া আমাৰ গাঁৱতো বানপানী পৰিস্থিতি কেনেকুৱা হৈ আছে তাকে দেখাবৰ কাৰণে এটা জাগালৈ আপোনালোকক লৈ আহিছো গতিকে আজি ব্লগটো বহুত ইন্টাৰেষ্টিং হ'বলৈ গৈ আছে আপোনালোকে স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব উপস্থিত আছো আমাৰ গাঁৱৰ এখন নৈত আপোনালোকে চাব পাৰে এখন গেলাবিল আৰু এই গেলাবিল নৈখন নামটোতে এটা ৰহস্য সোমাই আছে আজি ৰহস্য ভেদ কৰিম আসলতে গেলাবিল নামটো কেনেদৰে হ'ল সেই বিষয়ে লোকপ্ৰবাদ আছে যে এই নৈখনত আসলতে আগতে বহু অধিক পৰিমাণে আসলতে গেলা উঠি আহিছিলে হেতু কাৰণে এই নৈখনৰ নাম হ'ল গেলাবিল গেলাবিল মানে এখন বিল কিন্তু মানুহে নৈ বুলি কয় এতিয়া নৈ নে বিল আপোনালোকে কোনোবা জানে যদি কমেন্ট বক্সত কমেন্ট কৰি জনাব আৰু এই গেলাবিল নৈখন আগতে বহুত ঠেক আছিলে আমাৰ অলপ আগত এলপি স্কুলটো আছিলে আমাৰ গাঁৱৰ 6 নং নিকৰি এলপি স্কুল বুলি আৰু এম স্কুলটো আছিলে আৰু এই স্কুলতে আমি হওঁতে খেলি থাকোঁতে আসলতে এই নদী পাৰলৈ আহিছিলোঁ তেতিয়া বহুত ঠেক আছিলে এতিয়া কিন্তু নৈ গৰাই খহাই গৰা খহনীয়া হয় মানে বহুত বহল হৈ গ'ল আৰু এতিয়া মানে নৈ গৰা খহনীয়া মানে ৰোধ হৈ গ'ল কাৰণ ইয়াত বহুত ঠাইত আসলতে পাকুপাইনৰ ব্যৱস্থা কৰিলে এতিয়া পানী বেছি দ হোৱাৰ কাৰণে পাকুপাইন আপোনালোকে নেদেখে আৰু বহু জেগাত জিঅ' বেগো ব্যৱস্থা কৰি দিলে হেতু কাৰণে গৰা খহনীয়া সম্পূৰ্ণ ৰোধ হ'ল ইয়াত আৰু এতিয়া মানে বানপানী পৰিৱেশটো এনেকুৱা এয়া নৈখনত বহুত পানী বাঢ়ি আসলতে ইমানটো পৰ্যায়ত পাইছে কাৰো এতিয়ালৈকে ক্ষয় ক্ষতি হোৱা নাই তেনেকৈ আৰু এই নৈখনৰ বিপৰীত ফালে এটা আমাৰ ঐতিহাসিক কাকৌ গোসানী মন্দিৰ আছে এই মন্দিৰটোতে প্ৰত্যেক বছৰে দুৰ্গা পূজা উদযাপন হয় ইয়াত মানে মহ বলি ছাগলী বলি হাঁহ বলি বেল বলি আদি পৰ্যন্ত হয় মানে লোকবিশ্বাস আছে যে এইবিলাক বলি দিলে সমাজৰ মংগল হয় বুলি আৰু বহুত ভক্তই আসলতে বিশ্বাস কৰি এই কাকৌ গোসানী ঐতিহাসিক মন্দিৰটো নিৰ্মাণ কৰি আটক ধুনীয়া কৰিলে আৰু এই মন্দিৰটো আসলতে এতিয়া এই বানপানী কবলত আছে চক ইয়াতকে পানী বেছি হ'লে কি কোৱা হয় অলপ আগত আপোনালোকক গৈ দেখাই আছো মই এখন নৈখন যেতিয়া পানী অধিক হৈ যায় তেতিয়া আমাৰ এই সুইচ গেটৰ চিষ্টেম আছে এই সুইচ গেটেদি এনেকৈ যায় সুইচ গেটখন বনোৱা কেইবা বছৰো হ'ল আমি নিজে লাগিছিলোঁ সুইচ গেটৰ কামত কেইবাদিনো আসলতে এই সুইচ গেটৰ কামত আমি লাগিছিলোঁ নৈ পানী যেতিয়া বেছি হৈ যায় প্ৰশাসনৰ সহযোগত গাঁৱৰ ৰাইজে এনেকৈ সুইচ গেটখন এই সুইচ আছে এনেকৈ গেটখন খুলি দিয়ে মানে এইফালে পানীখিনি গুচি যায় গাইজ এতিয়া আপোনালোকক আমাৰ ঘৰৰ সন্মুখত বানপানী পৰিস্থিতি কি দেখাম এইটো আমাৰ ঘৰটো চক আৰু এই ঘৰ আগফালে এয়া বানপানী চক বহুত ওপৰলৈকে আহিলে পানী আৰু এই পানী সুইচ গেটখন আপোনালোকক দেখাইছিলোঁ যে সেইফালেদি এনেকৈ আহিছে তেনেকৈ ইমান ক্ষয় ক্ষতি হোৱা নাই ইমান মানে এইফালে ৰাস্তাটো বুৰ যোৱা নাই পানী হোৱা নাই মানে বহুত তলত আছে গাইছ আমাৰ ইয়াত ইমানে পানী কোনো বিপদসীমা পাৰ হৈ যোৱা নাই আগতে নহ'লে এই ৰাস্তাৰ ওপৰেদি পানী বাগৰি যায় আৰু আপোনালোকৰ জেগাবিলাকত কিমান বানপানী হৈছে কমেণ্ট বক্সত কমেণ্ট কৰি জনাব ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ ভিডিঅ'টো যদি ভাল লাগিছে লাইক এটা কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো দবাবলৈ নাপাহৰিব আজিলৈ আহোঁ বাই